স্যার ৰ মোৰ এই মাইকীৰ ফোন আছে মাইকি মাইকী মানে গাৰ্লফ্ৰেণ্ড গার্লফ্রেন্ডর ফোন গার্লফ্রেন্ড পাই আমাক না বেরবি আকৌ তই গার্লফ্রেন্ড পাই আমাক না বেরবি ভাই বন্ধু ভাই বিশ্বাস আছে তোমাৰ ওপৰত তথাপিও ভয় লাগে মানে মই তোমাৰ লগত সদায় থাকিম নমৰালৈকে লাভ ইউ মুন ভাবি তো যাম আহু নাহকৈ হিয়াৰ কাষলৈ আহা কিয় তুমি চোৱা নোচোৱা এটি চালি বুকু কপে আজি আমারে পুত্র কপাল খানা ডাকো নহলে তা সালা আমি আমার জীবনে নাকাই যাব ও রেস্টুরেন্ট में मिलवा दियो बोला हेलो हेलो साला जीवनটো গেল বেয়া নাকে তাকেতো মানুহ গেলা গার্লফ্রেন্ড লৈ ঘূৰি ফুৰি আছে আমি ইয়াতে ৰাস্তা নাকে মৰি আছো মোবাইল চাই বেলেগত 30 চাই থাকো আমি ইয়াতে যা কি করবি আর তাকে আর আমার জি কপালত জি লিখা আছে তাকে কি আমাৰ আমি নৰিমে নেকি কৰবে ভাল আমাৰ গেলা ফুটা কপাল বে এই তু সোচো এটো কো এ মাল বে কোন বে তু ও মইনা মইনা শুনা না ও মইনা মইনা ও মা কি হ'ব আমি বাবুৰ গাৰ্লফ্ৰেণ্ডটোকে পতাই দিওঁ নেকি পাৰি পাৰি ও শুনাচোন মোক চিনি পাইছা না পাইছে ন তোমাৰ ঘৰ ইয়াতে নেকি মোৰে ঘৰ ইয়াতে আৰু এইটো ফ্লেট মোৰে এইটো মোৰ ফ্লেট আৰু এইবিলাক গাড়ী লৈছোঁ মানে সৰু সুৰা বিজনেছ কৰোঁ আৰু সৰু সুৰা নহয় দিয়া ইমান গাড়ী আছে ফ্লেট আছে আৰু কি লাগে কমি আছে অলপমান পিছে কোনোবা লগৰী চগৰী আছে নাই এইবিলাক গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড মোৰ নাই দিয়া আমাৰ কপালত নাই এইবিলাক আমি আছো চোন আৰু কি লাগে কি কোৱা তোমালোক আছা তোমালোক বুলি ক'লা বিচাৰিলেতো হ'ব পাৰি আৰু হয় নেকি চেনিমাই তোমাৰ নাম চেনিমাই চাহত মিঠা ভাল পাওঁ ঢালি দিয়া চেনিমাই অলপমান ফুৰি হ'ব বলা বল তুমি অলপ খোজ কাঢ়ি যোৱা মই গাড়ীখনত অলপ পাম দিলোঁ মানে পামটো কমি আছে ইয়েছ গাৰ্লফ্ৰেণ্ড পাই গ'লো মোক চিনি পাইছা পাইছো বাৰু পিছে ক'ত যোৱা তুমি এতিয়া মই ফ্লেট চাব আহিছোঁ আচ্ছা তোমাৰো নেকি মোৰে বাকী আৰু কোনোবা লগৰী চগৰী আছেনে নাই আমিতো আছোৱে বিচাৰিলেতো পাবাই আমি আছো মানে ভাবিব পাৰি মানে ভাবিবতো পাৰিয়ে বলা অলপ ফুৰিব তেতিয়াহ'লে চিনাকি হৈ লওক তোমাৰ নাম চেনিমাই তোমাৰ নিচিকি আহি অন্তৰ খপি যায় চেনিমাই তোমাৰ দৰে কোনো নাই তোমাক দেখি ডেকাবোৰে তোমাৰ প্ৰেমত পৰি যায় হেই চেনিমাই তুমি কিন্তু বহুত ধুনীয়া দেই কি করবি এসে তো গার্লফ্রেন্ডক লগ করবি তো গার্লফ্রেন্ড পটালি কি কয় মোৰ কথা পটিল নহয় ভাই তোৰ গার্লফ্রেন্ড পটি গেলে তা হয় নেকি গার্লফ্রেন্ডক লগ করবি বেকুত গিফট লৈ আছো মই এটা বঢ়িয়াকে গিফট দিম বঢ়িয়া না কংগ্ৰেচুলেশ্যন ভাই কাগজ যাব গাৰ্লফ্ৰেণ্ডক লগ কৰিব আহিছো তহঁতে গার্লফ্রেন্ডকে লগ করবি আছো আমি কি পটিল নহয় মিৰামৰ ভাই বঢ়িয়া মজা ইমান টাইম ৰখি থাকিবি নেকি তাকে তই মোৰ জোৰে অহা নাইচোন এতিয়া অহা নাই ন তাকে তুমি মোৰ জোৰে অহা নাই ফোন কৰোঁ মই মই ফোন কৰি আছো কিন্তু ৱেইটিং বোলে কিবা ক'ত বা ৱেইটিং কেলা বেলেগ দিবা দিব কেলা বেলেগ দিবা মই ফোন কৰোঁ মোৰতো ফোন কৰোঁ ৰ'বা যে কৰ বাও ফোনটো বিজি দেখা আছে বিজি আবে মই ফোন কৰিছো মোৰো বিজি মই কৰি চাওঁ ভাই মোৰবা আছে এতিয়া তাই
বিজি বে গেলা মোৰতো বিজি ভাই বিজি বিজি কিমান টাইম ৰখি আছে তাকেতো বৰ লাগিছে আৰু এই আৰু গাৰ্লফ্ৰেণ্ডটো এই যাবা খালা আৰু এতিয়া কেতিয়া বাজিল বিজি দেখুৱাই তাকে তুমি ভাই এতিয়া ঘণ্টাটো আমি মোটামুটি ঘণ্টা ৰখি ঘণ্টা বেছি হৈ গ'লে ইমান কি কৰা যায়? ভয় লাগে না কিবা কানি কামো থাকে আমি লগ কৰিব আহিছোঁ গাৰ্লফ্ৰেণ্ডটো কিবা কাই আজি তাকে টাইম নাপাওঁ এ বে ভাই এইবিলাক বাদ দে এতিয়া বহুত সময় ৰখিলোঁ ন টাইম নাই গতিকে আৰু একবাৰ ফোন কৰি চাওঁ ফোন কৰিছা ফোন কৰিছা ক'ত আছ তুমি হয় নেকি আহাতে ভিতৰতে মই ইয়াতে আছোঁ আহিবা আহি অঁ দিয়া আহা বাৰু সিহঁতজনে আহিছে আৰু আমাৰ এটো আহিছে মোৰ আহিছে ভাই আমি আৰু ৰখি থাকিব লাগিব আহি পাইছে এয়া মোৰ গাৰ্লফ্ৰেণ্ড আহিছে প্ৰথম দেখিয়ে পাগল হৈ গ'লো জানো তুমি বহুতক ভাল পোৱা তথাপিতো ময়ো পৰি গ'লো তোমাৰ এইটো মোৰো হয় তোমাৰো গাৰ্লফ্ৰেণ্ড এইটো দেখিলে নহয় আপোনালোকে তিনিজনকে কেনেকৈ ঠকালে বহুত ভাল পাইছিলে তাই মোক কথা দিছিলে যে মই তোমাৰ লগত সদায় থাকিম তাই মোক সেনেকে কথা দিছিলে ভাই মোকতো কৈছিল মই কেনেকে মই পাৰিব পাৰিম নে আজি মোক বহুত টকা মোকো কথা দিছিল ন মোৰ লগত সদায় থাকিব বুলি তাই মোক নমৰালৈকে তাই মোৰ লগত থাকিম বুলি মোক তাক কথা দিছিলে ভাই মোৰো ভাল পোৱা কি বস্তু বুজি পায় ভাল পোৱা শব্দটো যদি যোনে বুজি পায় ভাল পোৱাৰ মূল্য সিহে বুজি পায় আৰু ভাল পাওঁ বুলি যে কয় তাৰে গত ভাল পোৱাৰ শব্দটোৰ মিনিংটো বুজি পাব লাগে আৰু ভাল পোৱা এবাৰে হয় এজনৰ লগত সঁচা ভাল পোৱা ভাল পোৱাৰ নামত আজিকালি বহুত কিবা কিবি হৈছে এইবিলাক বেয়া কথা ভাল পাব নাজানিলে ভাল পাব নালাগে ভাল পোৱা কি বস্তু হয় সুধিলে হ'ল আমাক আমি কৈ দিম এইবিলাক চব চলনাময়ী নাৰী চলনাময়ী কথা পাতে এতিয়া যি হ'ল হ'ল আৰু সম্পূৰ্ণতা ভবা নাছিলোঁ এটা সম্পূৰ্ণতা নভবা মানে এটা ঘটনা ঘটিছে ভাই ভাই যি হ'ল আমি সদায় ভাই ভাই আই লাভ ইউ ভাই আই লাভ ইউ